নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ MCQ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ডিজেল মেকানিক MCQ ওপৰত। আহক তেন্তে আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে চেনেলটো যদি এটালৈকে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই দিয়া ভিডিঅ' আপুনি সোনকালে পায়। আজি প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য কাউণ্টাৰ স্নিক স্ক্ৰু। ইয়াত প্ৰথমে আছে এড আছে এই স্ক্ৰুটোৰ নাম কি সুধিছে। এড আছে স্লটেড কাউণ্টাৰ স্নিক আৰু বিত আছে ক্ৰছ এণ্ড ৰেচেড কাউণ্টাৰ স্নিক হেড স্ক্ৰু। বিট আছে স্লটেড ৰেষ্ট কাউণ্টাৰ স্নিক আৰু ডিত আছে ক্ৰছ ৰেচেড ৰেষ্ট কাউণ্টাৰ স্নিক। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ বি ক্ৰছ ৰেচেড কাউণ্টাৰ স্নিক হেড স্ক্ৰু। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য কাউণ্টাৰ ছাণ্ট স্ক্ৰু। এই স্ক্ৰুটোৰ নাম কি সুধিছে। স্লটেড কাউণ্টাৰ স্নিক স্ক্ৰু নে, বিত আছে ক্ৰছ ৰেচেড কাউণ্টাৰ স্নিক হেড স্ক্ৰু নে, আৰু চিত আছে স্লটেড ৰেচেড কাউণ্টাৰ স্নিক হেড স্ক্ৰু আৰু ডিত আছে ক্ৰছ ৰেচেড ৰেষ্ট কাউণ্টাৰ স্নিক হেড। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ চি স্লটেড ৰেষ্ট কাউণ্টাৰ স্নিক হেড স্ক্ৰু এইটো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য টাইপ অফ মেচিন স্ক্ৰু হেড। এই মেচিন স্ক্ৰু হেডটোৰ নাম কি সুধিছে। পেন হেড নে, এইটো ৰাউণ্ড হেড নে, চচ হেড নে, নাই ৰেচেড ৰেষ্ট চেচ হেড। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ এ পেন হেড। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ নেম অফ দ্য নাট। এই নাটটোৰ নাম কি সুধিছে। প্ৰথমে আছে স্কুৱেৰ নাট আৰু বিত আছে লক নাট, চিত আছে কাষ্টেল নাট আৰু ডিত আছে চেফ লকিং নাট। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ চি কাষ্টেল নাট। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ নেম অফ নাট। এই নাটটোৰ নাম কি সুধিছে। এক নম্বৰত আছে লক নাট, বিত আছে কাষ্টেল নাট, চিত আছে স্কুৱেৰ নাট আৰু ডিত আছে স্লটেড ৰাউণ্ড নাট। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ এ লক নাট। ইয়াৰ পিছৰ প্ৰশ্ন হোৱাট ইয়াৰ 117 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। হুইচ নাট ইজ ইউজ ফৰ ষ্ট্ৰাকচাৰেল এণ্ড মেচিন টুল কনষ্ট্ৰাকশ্যন। এক নম্বৰত আছে স্কুৱেৰ নাট, বিত আছে হেক্সাজনেল নাট আৰু চিত আছে উইং নাট আৰু ডিত আছে কাষ্টেল নাট। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ বি হেক্সাজনেল নাট। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য টুল। এই টুলটোৰ নাম কি সুধিছে। এড আছে ফেচ টুল ফেচ ৰেঞ্চ আৰু বিত আছে হুক ৰেঞ্চ, চিত আছে পিন ৰেঞ্চ আৰু ডিত আছে ফেচ পিন ৰেঞ্চ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ এ ফেচ ৰেঞ্চ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য টুল। এই টুলটোৰ নাম কি সুধিছে। প্ৰথমে আছে ফেচ ৰেঞ্চ আৰু বিত আছে হুক ৰেঞ্চ, চিট আছে পিন ৰেঞ্চ আৰু ডিত আছে ফেচ পিন ৰেঞ্চ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ বি হুক ৰেঞ্চ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটোত আছে হোৱাট ইজ দ্য নেম অফ দ্য নাট মাৰ্কেট এক্স। এই এক্স দিয়া ঠাইডোখৰ নাম কি হৈছে। প্ৰথমে আছে চাক নাট, বিত আছে থাম নাট আৰু চিত আছে ডমেণ্ট কাপ নাট আৰু ডিত আছে হেক্সাজনেল নাট উইথ কালাৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ বি থাম নাট। পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য নাট। এই নাটটোৰ নাম কি সুধিছে। প্ৰথমে আছে লক নাট, বিত আছে থাম নাট, চিত আছে ডমেট কাপ নাট আৰু ডিত আছে হেক্সাজনেল নাট উইথ কালাৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাৰেক্ট এনচাৰটো এনচাৰ নম্বৰ চি ডমেট কাপ নাট। পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ নেম অফ দ্য নাট। এই নাটটোৰ নাম কি হৈছে থাম নাট। প্ৰথমে আছে থাম নাট, বিত আছে ডমেট কাপ নাট আৰু চিট আছে হেক্সাজনেল নাট উইথ কালাৰ আৰু ডিত আছে চক নাট। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ চি হেক্সাজনেল নাট উইথ কালাৰ। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।